হলি হলি এই দিনটোৰ কাৰণে মানুহে চবে ঘৰত দৰ্জা চৰ্জা মাৰি লুকাই থাকে কাৰণ আজিকালি বহুত পানীৰ অভাৱ না কাৰণ আজিকালি কালাৰ চালাৰ লগাই নাযায় না আৰু কালাৰ আজিকালি বহুত কেমিকেল থাকে তো আজি হৈছে আমাৰ গুৱাহাটীত হলি আৰু মই গুৱাহাটীত হলি এই কাৰণেই ক'লোঁ কাৰণ কিছুমান জেগাত হলিটো 2 দিন আগৰ পৰা ষ্টাৰ্ট হৈছে আৰু কিছুমান জেগাত 5 দিন হলি কেলেণ্ডাৰত মই এইটোৱে চাই আছোঁ যে অসমীয়াৰ আজি কেই তাৰিখ আজি 14 তাৰিখ আৰু অসমীয়াৰ হ'ল আজি 29 তাৰিখ আজি ৰাতিপুৱাৰ পৰা মোৰ মনটো উগুল লাগিছে যে হলি হয় না নহয় কাৰণ আজি ৰাতিপুৱা শুই উঠি কিনে গেটৰ পিনে আছে কোনো হলি খেলাই নাই লগৰকেইটা কৈ কি অলপমান হলি খেলি হয় তাৰপিছত মই এক প্লেট কুম লৈ কেনে অলপমান হলি খেলবা কাৰণে বলক অলপ হলি খেলি হ'ম হাতৰকে খিলাৰি পিছত মই কি চাওঁ চবৰে মোক ক্লিয়াৰ হৈ আছে যে কিয় আজি হলি খেলিছে নে নাই মোক নাই এনেই মাতি না মোক প্ৰেংক কৰিলে তাৰপিছত চালো বাবুৰ মুখত হলি লাগি আছে ইমান ধুনীয়াকৈ মুখখন ক্লিয়াৰ হৈছিল এতিয়া হাল লগালে পুৰা গোবৰা মাৰি ধৰি কিনে হলি চলি জাগা উৎপাত বঢ়িয়া বঢ়িয়া চা মুখখন চাও কেনে লাগছে হলি বঢ়িয়া এবাৰ হলি হৈছে লাগাই না চবে যদি ঘৰৰ ভিতৰতে সোমাই থাকে হলি কেনেকৈ খেলিম এ বাবু জালালো দিম ইটাই কিবা এটা হলি তাত লাগাইছি চবে ৰেডি আছা অলপ টাইমৰ কাৰণে মোৰ মুখখন পুৰা চাফা আছিল কিন্তু অলপ দেৰ পিছত মোৰ মুখখন যিটো কষ্ট অৱস্থা পুৰা যেন ক্ৰিছ থ্ৰী যে মাস্ক খান আছে সেই মাস্কখনতে নিচানাটো আহি গৈছে মুখত কণী ফাটাটো বৰ বেয়া দে কেনে লাগে মাথাতে কেনে এটা গোন্ধাই না ৰজা চলি আছে তুমি ৰজা দিনত যে হলি খেলিছা আৰু মানে পানী চানী কিহৰ কাৰণে সব টাইমত ধৰ্মৰ কালাৰ লাগাইছে অলপ ভালকে আধা হেঁচা কালাৰ লগালে বৰ বেয়া দেই আমাৰতো এটা পৰম্পৰা আছে নহয় এটা ফুট লগাম বুলি যে গোটেই মুখখন যে কভাৰ কৰি দিয়ে কালাৰেদি এইটো যে আমাৰ ঘৰৰ সন্মুখত এটা নামঘৰ য'ত এতিয়াও যে হলি খেলি আছে গোটেই মাইকীবোৰৰ মুখত ৰং পিনে ছোৱালী আছে কি কৰিবি থকা নহয় আমি পিনাইছো মিনাল বড় সি নাই বুলি কৈছি না আমাক আছো তাক আজি যদি পাং এনেকা লাগাম না হলি চলি লৈছা না নাই তাক ধৰি মাৰা নিম ই কৈ দিব এই মানুহ কৈ নিজৰ ভৰিত নিজৰ কোঠা মাৰা বুলি কয় নহয় সেইটোৱে কথা বেলেগ হলি লগা পাইছিল গোবৰা মাৰি নিজৰ মুখত একদম কাঠাৰ লগাই পঠাই দিছে বঢ়িয়া বঢ়িয়া বেলেগ লাবা আহিছিলি বঢ়িয়া 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 এইপিনে বাবু লাগা ইয়াৰ পিছত মই লাগাম বঢ়িয়া হলি দি মই লাগাম বেলেগৰ কথা নো কি কম মন মুখৰে হনুমানৰ ৰূপটো যোৱা নাই মানুহে কয় নহয় ঘৰৰ মেকুৰী ঘৰতে থাকে বুলি তাৰে প্ৰমাণ আজি এয়া দেখা পালো হলিৰ দিনা হলিত লগাব কাৰণে কিন্তু মানুহ পিনে লুকাই আছে ভিজা মেকুৰীৰ দৰে খুল 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 সঁচা মাৰি আছো দৰ্জা খুল ওলা মীৰা মই সঁচা আমি এক গুণ ফলাম নেকি শুন সবে এক গুণ ফলাম দেখছা না লগাব কাৰণে লৈছে বাবু দৰ্জাখন নধকা নলাইছোন অলপ হিজদা নেকি সিহঁতে মাইকী হা বেলেগক বেয়া অৱস্থা কৰিব কাৰণে গৈছিল কিন্তু নিজৰে অৱস্থা কাঢ়ি লৈ গৈছে চকুত বোলে জ্বালা থৈছে পানী মাৰি কেনে তত পোৱা নাই বোলে উধাই পোৱা নাই পানী মাৰি 2 চক পানী শেষ কৰিল বাবু পিছাই যে কালাৰ যাব না বেছি কালাৰ হোৱা নাই লাগছে কিন্তু হলিৰ লাষ্টৰ দিন তাৰমানে আজি 76 দিন আজিৰ পৰা হলি চলি নাই টপচিকি ভিডিঅ'টো আজিলৈ গেলে যোগ কৰাই দিওঁ তাৰমানে তো ষ্টাৰ্ট হৈ গৈছে হলি চলি খেলা কাৰণে আচ্ছা এটা হলি খেলি আছে পুৰা তাৰমানে আৰু এইয়া তাৰমানে এইটা খেলা হৈছে আমি চাই আছোঁ আৰু লাহেকৈ দেৰিকৈ খেলিম আৰু হলিটো তো এতিয়া চাফা হৈছোঁ আৰু তো তলত যোৱাৰ লগে লগে গা লেতেৰা হৈ যাব গম পাওঁ আৰু তাৰমানে আৰু এনেকুৱা হ'ল কিবা এটা বস্তু আহিল বহুত দিন পিছত আৰু পটককৈ বস্তুটো গুচি গ'ল 2 দিন কেনেকৈ গ'ল হলি গমেই নাপালোঁ বঢ়িয়া 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 কালি আমি ইমান ধুনীয়াকৈ মাতিবৰ কাৰণে গৈছোঁ হলি লগাবৰ কাৰণে কিন্তু কালি নাহিল আজি আহি কেনে এই অৱস্থা এনেও বগা চাউলৰ ভাত দেখিলে কাউৰী এনো আহে আপোনালোকে এই দুজনক চিনি পাইছে চাগে কিন্তু আপোনালোকে ভাবে চাগে এইজন কোন হয় একেবাৰে হলি চলি লগা মানুহ চিনি নোপোৱা হৈ গৈছে মানে অসমৰ বাহিৰত যেন লগাইছে
কানা মাইক কি কৈছে পাহি নহয় দে বাৰু আলে হোলী খেলোতে গা ধোতে আন্ধাৰে হ'ল বাইগাছ আজি ভিডিঅ'টো এইখিনিতে আছিল ভিডিঅ'টোত যি কথা কিনো এইখিনি জাষ্ট অলপ এণ্টাৰটেইনমেণ্টৰ কাৰণে আছিল আপোনালোকে ভিডিঅ'টো গাত পাতি মানে ভিডিঅ'ৰ কথাবোৰ গাত পাতি নল'ব তো আজিৰ ভিডিঅ'টো এইখিনিতে আছিল ভিডিঅ' কেনেকৈ কমেণ্ট কৰি জনাই দিব নতুন লগ পাইছোঁ